ৰেডি অঁ ৰুমাল পাহৰি গৈছে বেটিয়ে লৈ ল জল্দি লোৱা তো গাইজ এতিয়া স্কুললৈ ওলাইছোঁ সপ্তাহৰ প্ৰথমটো দিন ইয়াৰ মুখখন চাকচোন প্ৰথমটো দিন আৰম্ভ কৰিছোঁ আৰু আহোঁতে অলপ বজাৰ চজাৰ কৰিব আছে ফাষ্টফুড দোকানৰ কাৰণে তো তাকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইজ ল'ৰা ছোৱালী দুটা ধুনীয়াকৈ স্কুলত থৈ আহিলোঁ আৰু সপ্তাহৰ প্ৰথমটো দিনত মানে অকণ যাবলৈ অকণ বেয়া পায় আৰু এদিন বন্ধ পায় শনিবাৰে হাফ হয় দেওবাৰে আকৌ যাবলৈ অকণমান বেয়া পায় আৰু মই বাইকখন চলাই থকাত মানুহ এজনে মোক ষ্টেণ্ডডাল পৰি থকা ইংগিতটো দিলে কাৰণ মই সদায় পাহৰি যাওঁ ষ্টেণ্ডডাল উঠাবলৈ কাৰণে এইটো ভুল মোৰ সদায়ে হয় বগা মটৰ আছেনে তেতিয়া ঘৰ আহি পালোঁ স্কুলৰ পৰা দোকানৰ কাৰণে মটৰ চটৰো লৈ আহিলোঁ সন্ধিয়া দোকানদাৰীৰ কাৰণে চ' এতিয়া আৰু আমাৰ পিছফালে ঘৰটো কিমান হৈছে সেইখিনিও আপোনালোকক দেখাই আছোঁ ঘৰটো পিনে অলমষ্ট হৈ গ'ল অলপমান এইফালে এইটো বাৰাণ্ডা বনালোঁ আৰু গছজোপা ৰাখিলোঁ বাৰু গছজোপা নাকাটিলোঁ এইটো চবেই দেখাই আছে আৰু এইফালে বাইদেউ আমাৰ দেখাই আছে ভিডিঅ' কল কৰি কাৰোবাক এইটো বেডৰুম আৰু এইফালে খিৰিকী লাগিব গ্ৰিল লাগিব এইফালে দৰ্জা লাগিব দুখন এইটো বাথৰুম লেট্ৰিন বাথৰুম এটাচ্ড আছে এইটো বনাইছোঁ আৰু এইফালে বিৰাট ডাঙৰ ৰুমটো বাথৰুমটো অঁ এইফালে কিটচেন এইটো এটাচ এজনীয়া কিটচেন এইফালে সম্পূৰ্ণ দেখা পাব এইফালে খিৰিকী লগাব আছে বাৰু এইটো দমকলটো আছে এইটো তো গাইজ এইখিনিয়ে হৈ গ'ল আমাৰ ৰুমটো এজনীয়া ৰুম আৰু ইয়াত ছিংগল ফেমিলি থাকিব সুন্দৰকৈ থাকিব পাৰিব কাৰণ বৰ সুন্দৰ হৈছে ৰুমটো আৰু এইফালে এতিয়া টাইলছৰ কাম আছে ইয়াতে অকণমান এচিং চেচিং লগাব আছে টাইলছৰ কাম আছে আৰু ৱেৰিঙৰ কাম আছে প্লাম্বাৰৰ কাম আছে এইখিনি সম্পূৰ্ণ হ'লে ৰুমটো কোনোবাই ল'ব পাৰিব থাকিবও পাৰিব ধুনীয়াকৈ